নমস্কাৰ বন্ধুসকল, আজিৰ অসমীয়া ভিডিঅ'টিত আমি লিংগৰ বিষয়ে আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। যে আমাৰ অসমীয়া ভাষাত তিনি প্ৰকাৰৰ লিংগ পোৱা যায়। প্ৰথম হ'ল পুলিংগ, দ্বিতীয় স্ত্ৰীলিংগ আৰু তৃতীয় হ'ল ক্লীবলিংগ। যে মতা বস্তু বুজোৱা লিংগ হ'ল পুলিংগ, মাইকী বস্তু হ'লে স্ত্ৰীলিংগ আৰু যিবোৰ বস্তু মতা আৰু মাইকী চিনাক্ত কৰিব নোৱাৰি সেইবোৰ হ'ল ক্লীবলিংগ। অৰ্থাৎ ধৰক আমাৰ বটল এটা বা শিল এটা এইবোৰ হ'ল ক্লীবলিংগ। এতিয়া আমি লিংগ কেনেকৈ নিৰ্ণয় কৰিম? যে আমাৰ ভিন ভিন পুৰুষ আৰু স্ত্ৰীবাচক শব্দ ব্যৱহাৰ কৰি লিংগ নিৰ্ণয় কৰা হয়। যে আমাৰ পুৰুষবাচক শব্দ আৰু স্ত্ৰীবাচক শব্দ দুয়োটা ভিন ভিন ৰূপৰ হয় আৰু সেনেকুৱা শব্দ ব্যৱহাৰ কৰি আমাৰ লিংগ নিৰ্ণয় কৰা হয়। এইটো প্ৰথম নিয়ম। যে উদাহৰণ লৈ লওঁ, পুলিংগ স্ত্ৰীলিংগ। যে পিতৃৰ পুলিংগ হ'লে স্ত্ৰীলিংগ মাতৃ, দুয়োটা শব্দ ভিন ভিন। পিতৃ মাতৃ, ককা আইতা, দৰা কইনা, শহুৰ শাহু, পিতা আই, তাৰপিছত আপোনাৰ ভাই ভনী, দেউতা মা, দমৰা চেউৰী, বন্দাৰ জাই, শৰ হ'লে ভেলেকি ভেলেঙি, গোলাম হ'লে বান্দি, খুৰা হ'লে খুৰী, পো হ'লে বোৱাৰী, বলদ হ'লে গাই, বিয়ৈ হ'লে বিয়নী, আকৌ নৰ নাৰী, নবাব বেগম, দঁতাল মাখুন্দি, কোঁৱৰ কুঁৱৰী, গোহাঁই গোসানী, চপনীয়া চাপনি, শিক্ষক শিক্ষয়িত্ৰী, ভিনী বাই। তাৰপিছত ছেকেণ্ড নিয়মটো হ'ল যে উভয় লিংগবাচক বা লিংগ নিৰপেক্ষ শব্দৰ আগত, যে আমাৰ যিবিলাক শব্দ উভয় লিংগ বুজায় বা কোনো লিংগ নাথাকে সেনেকুৱা শব্দৰ আগত মতা আৰু মাইকী শব্দ লগ লগাই পুলিংগ স্ত্ৰীলিংগ নিৰ্ধাৰণ কৰা হয়। যেনে মতা মানুহ মাইকী মানুহ, মানুহৰ শব্দৰ আগত আমি মতা লগাই দিলে এইটো পুলিংগ হ'ল আৰু মাইকী লগাই দিলে সেইটো মাইকী হ'ল, স্ত্ৰীলিংগ হ'ল। যে মতা মানুহ মাইকী মানুহ, মতা কুকুৰা মাইকী কুকুৰা, মতা হাতী মাইকী হাতী, মতা কুকুৰ মাইকী কুকুৰ। ইয়াৰ পৰৱৰ্তী হ'ল যে উভয় লিংগবাচক বা লিংগ নিৰপেক্ষ শব্দ, অৰ্থাৎ একে আগৰটো যি শব্দ হৈছিল সেনেধৰণৰ শব্দতে আমি যদি ত, জন, জনী আদি প্ৰত্যয় সংযোগ কৰোঁ তেতিয়াও আমি সেনেকৈ লিংগ নিৰ্ণয় কৰিব পাৰোঁ। যেনে মানুহজন মানুহজনী, মানুহটো মানুহজনী, ল'ৰাটো ছোৱালীজনী, গৰুটো গৰুজনী। তাৰপিছত আমাৰ বিভিন্ন পুলিংগবাচক শব্দৰ পিছত স্ত্ৰী প্ৰত্যয়, যেনে স্ত্ৰী প্ৰত্যয় মানে ই, অনি, নি, ৰি আদি যোগ কৰি ভাষাৰ লিংগ নিৰ্ণয় কৰা হয়। যেনে আমাৰ ই প্ৰত্যয় যুক্ত স্ত্ৰীলিংগবোৰ চাই লওঁ। যে পুলিংগ স্ত্ৰীলিংগ মামা মামী, বুঢ়া বুঢ়ী, বগা বগী, ভালুক ভালুকী, অজলা আজলী, তাৰপিছত কান্দোৰা কান্দুৰী, পেহা পেহী, মহা মাহী, অকৰা আকৰি, এইবিলাক আমাৰ ই প্ৰত্যয়যুক্ত স্ত্ৰীলিংগ। আমাৰ অনি প্ৰত্যয়যুক্ত স্ত্ৰীলিংগ কেইটাৰ উদাহৰণ চাই লওঁ। কমাৰ কমাৰণী, ইয়াত অনি প্ৰত্যয় যোগ হৈছে। মাষ্টৰ মাষ্টৰণী, ফুকন ফুকননী, গিৰিহঁত গিৰিহঁতনী গিৰিহঁতনী, ডাক্তৰ ডাক্তৰণী। আমাৰ নি প্ৰত্যয়যুক্ত যিবিলাক স্ত্ৰীলিংগ আছে সেইবোৰ চাই লওঁ উদাহৰণ। নাতি নাতিনী, ইয়াত নি প্ৰত্যয় যোগ হৈছে। কলিতা কলিতানী, বৰুৱা বৰুৱানী, যখ যখিনী, মালি মালিনী, নি প্ৰত্যয় যোগ হোৱা। এইবাৰ ৰি প্ৰত্যয়যুক্ত স্ত্ৰীলিংগৰ উদাহৰণ দুটামান চাই লওঁ আমি। ৰি প্ৰত্যয়যুক্ত ভঙুৱা ভাঙুৰি, কলা কালৰি, ডেকা ডেকেৰী, এইবিলাক ৰি প্ৰত্যয় যোগ হৈছে। আমি চাওঁ অতি প্ৰত্যয়যুক্ত স্ত্ৰীলিংগ। কৰতা কাৰতী, এইবোৰ অতি প্ৰত্যয় যোগ হৈছে। লৌতা লৌতি। ইয়াৰ উপৰিও আমাৰ কিছুমান পুৰুষবাচক শব্দ পোৱা যায়, যিবিলাক আমাৰ স্ত্ৰীলিংগ থাকে সেইবিলাক শব্দ হ'লে পুৰুষবাচক হয়, অৰ্থাৎ পুলিংগ হয়। সেনেকুৱা শব্দকেইটাৰ উদাহৰণ চাই লওঁ।
ভঙোৱা, বৰলা, হালোৱা, উদঙা এইবোৰ হ'ল পুৰুষবাচক শব্দ। তেনেকৈ স্ত্ৰীবাচক শব্দ কিছুমান পোৱা যায়। সেইবোৰ হ'ল নামতি, পহাৰী, ৰচকী, বিধৱা, ঠাই আদি এইবোৰ হ'ল স্ত্ৰীবাচক শব্দ। বা আই প্ৰত্যয় সংযোগত পোৱা পুলিংগবাচক শব্দ কিছুমান যে ফাগুনা, আঘোনা, ধনাই, কাতিয়া, শাওনা আদি যে ইয়াত বা আই লগ হৈ এইটো আমাৰ এটা পুলিংগবাচক শব্দ হৈছে। বা ঠিক তেনেদৰে শব্দ প্ৰত্যয় সংযোগ কৰি পোৱা স্ত্ৰীলিংগবাচক শব্দ কিছুমান ৰহিমলা, পানীমলা, থোপা আদি। যে আমাৰ লিংগ বিষয় ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহু বহুত ধন্যবাদ। থেংক ইউ।